হেল্ল' ষ্টুডেণ্ট, আজি আকৌ মোৰ এটা নতুন ভিডিঅ' তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ। এই চেনেলত তোমালোকে ক্লাছ 10ৰ সকলো ইম্পৰ্টেণ্ট MCQ আৰু কুৱেশ্যন বুজি পাবা, যাৰ দ্বাৰা HSLC পৰীক্ষাৰ বাবে 100% প্ৰস্তুতি কৰিব পাৰিবা। যদি তোমালোকে তোমাৰ পৰীক্ষা সহজ আৰু স্মাৰ্টভাৱে প্ৰিপেয়াৰ কৰিব বিচৰা, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকন টিপি দিবা, যাতে তোমালোকৰ সকলো নতুন ক্লাছৰ আপডেট পাই যোৱা। তো বেছি দেৰি নকৰাকৈ বলা আমি আৰম্ভ কৰোঁ। আশা ৰাখিছোঁ সকলোৱে ভালে আছা। যে আগৰ ভিডিঅ'টোত আমি 4 মাৰ্কৰ 5 মাৰ্কৰ আৰু তাৰ আগৰ ভিডিঅ'টোত আমি 1, 2, 3 মাৰ্কৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি তোমালোকক অলৰেডি দি দিছোঁ। যোনে চোৱা নাই অলৰেডি চেনেলটোত আপলোড কৰা আছে, তোমালোকে তাত যাই কিনে চাব পাৰা। আৰু জিঅ'গ্ৰাফিত ইম্পৰ্টেণ্ট মেপ আহে, তাৰমানে মেপত তাৰমানে এই নদী ঠাই সেইখিনি বহুৱাবলৈ আহে, ঠিক আছে। তো সেইখিনিও মই এটা ভিডিঅ' বনাই কিনে তোমালোকক অলৰেডি আপলোড কৰি দিছোঁ। চেনেলটোত আছে, তোমালোকে ধুনীয়াকৈ যাই কিনে চাই ল'ব পাৰা তাৰ পৰা। বুজি পাইছানে? তো আজি আমি কি কৰিম যে 45টা আমাৰ ইলেক্টিভ ছাবজেক্ট যোনটো আছে জিঅ'গ্ৰাফি, তাৰ আমি ডিছকাশ্যন কৰিম। আৰু তোমালোকৰ এক্সামত 6টা বা 10টা এনেকৈ দি দিয়ে হা। এই 45টাৰ মাজৰ পৰাই তোমালোকে পাই যাবা। ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট কুৱেশ্যন যে তলত ৰ'বা ব'লা তলত দিয়াবোৰক কোনটো মৰুভূমি অঞ্চলৰ এটা ক্ষয়জনিত অৱয়ব? তাৰমানে মৰুভূমি অঞ্চলৰ এটা ক্ষয়জনিত অৱয়ব কথা তাৰমানে আমাক ক'ব দিছে। এনচাৰ কি হৈ যাব? এনচাৰ হৈ যাব আমাৰ ইনচেলবাৰ্গ। এনচাৰ কি হৈ যাব আমাৰ ইনচেলবাৰ্গ। ছেকেণ্ড কুৱেশ্যন চোৱা, বায়ুমণ্ডলত সেউজগৃহ গেছৰ অনুপাত কিমান? সেউজগৃহ গেছ যে আছে এইটো বায়ুমণ্ডলত তাৰমানে কিমান অনুপাতত আছে? এইটো হ'ব আমাৰ 0.03%। 3 নম্বৰটো ইয়াৰ ৰাইট আনচাৰ। তোমালোকে কমেণ্টত জনাবা হা, যে ছাৰ আমি ইমানটা পাৰিছোঁ কৰিব। বুজি পাইছা? তোমালোকে ট্ৰাই কৰা, ভিডিঅ'টো প'ষ্ট কৰি কিনে ট্ৰাই কৰি থাকা যে MCQৰ এইটো এনচাৰ হ'ব লাগে এনেকৈ। বুজি পাইছা? ব'লা কুৱেশ্যন নম্বৰ 3 কি কৈছে চোৱা, দক্ষিণ আমেৰিকা মহাদেশৰ তৃণভূমি অঞ্চলটোৰ নাম কি? দক্ষিণ আমেৰিকা মহাদেশৰ তৃণভূমি অঞ্চলটোৰ নাম ক'ব দিছে। এইটো আছিলে আমাৰ পম্পাছ, 4 নম্বৰটো। 4 নম্বৰ কুৱেশ্যনত কি কৈছে যে তলত দিয়া মহাদেশসমূহৰ কোনখন বিষুৱ ৰেখাই প্ৰায় সমানভাৱে দুভাগত বিভক্ত কৰিছে? মহাদেশসমূহ কোনটো বিষুৱ ৰেখাই? বুজি পাইছানে? কোনটো তাৰমানে মহাদেশত তাৰমানে বিষুৱ ৰেখাই দুভাগত তাৰমানে বিভক্ত কৰি দিছে? কোনটো? এইটো কোৱা। কি আছিলে আনচাৰ কোৱা? এইটো আছিলে আমাৰ আফ্ৰিকা, 3 নম্বৰ। এনচাৰ হ'ব 3 নম্বৰ। নম্বৰ 5 কুৱেশ্যন, জাপানৰ কিয়োটো সমভূমি ক'ত অৱস্থিত? কিয়োটো সমভূমি ক'ত অৱস্থিত বুলি কৈছে? এইটো আছিলে আমাৰ 3 নম্বৰ এনচাৰ, মধ্য জাপান অঞ্চলত। 6 নম্বৰ, তলত দিয়া ভাৰতীয় উপকূল অঞ্চলৰ কোনটোক কৰমণ্ডল উপকূল বুলি জনাজাত? কৰমণ্ডল বুলি কোনটোক জনাজাত? এইটো আছিলে আমাৰ এনচাৰ 2 নম্বৰ, কি গোদাবৰী নদীৰ মোহনাৰ পৰা কুমাৰীলৈ। বুজি পাইছানে? ব'লা নম্বৰ 7 নম্বৰত কুৱেশ্যনত কি কৈছে যে তলত দিয়াবোৰৰ কোনটো অজীৱীয় পৰিৱেশৰ অন্তৰ্গত? অজীৱীয় পৰিৱেশৰ অন্তৰ্গত কোনটো কোৱা? এইটো আমাৰ হৈ যাব ওপৰৰ আটাইকেইটা। তাৰমানে অজীৱীয় বুলি কৈছে না, তো অজীৱীয় মাটি, পানী, বায়ু এইবোৰ অজীৱীয় হয়, মানে অজৈৱিক। বুজি পাইছা না? কুৱেশ্যন নম্বৰ 8, বিষুৱীয় অঞ্চলৰ প্ৰধান খাদ্য শস্য কি? বিষুৱীয় অঞ্চলৰ প্ৰধান খাদ্য শস্য কি আছিলে কোৱা? এইটো আছিলে আমাৰ ধান, মনত ৰাখিবা ধান। 9 নম্বৰ কুৱেশ্যন, পৃথিৱীৰ দেশসমূহৰ ভিতৰত মাটিকালি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান কি? চোৱা তুমি যদি এই অপশ্যন চোৱা যে সপ্তম দিছে, ষষ্ঠ দিছে, পঞ্চম দিছে, চতুৰ্থ দিছে হা। চ' একচুৱেলি 3rd নম্বৰত হয়, বাট এক্সামত এনেকৈ কুৱেশ্যন পেটাৰ্ণ হ'বও পাৰে যে অপশ্যনত 3rd নম্বৰ নাই, তেতিয়াহ'লে তুমি কোনটো টিক কৰি আহিবা? 3rd নম্বৰ ওচৰত কোনটো আছে? 3rd নম্বৰ ওচৰত আমাৰ চতুৰ্থটো আছে, চতুৰ্থটো আমি কি কৰি আহিম? টিক কৰি আহিম। বুজি পাইছানে? যদিও অপশ্যনত 3rd নম্বৰ থাকে এইটো কুৱেশ্যনত,
তেতিয়াহ'লে তোমালোকে 3rd নাম্বাৰে টিক কৰি আহিবা যদি 3rd নাম্বাৰ নাথাকে তেতিয়াহ'লে সেইটো ওচৰত কোন আছে 4 আছে 4 নাম্বাৰ স্থান তো 4 নাম্বাৰটো টিক কৰি আহিবা তো এইটো কোৱেশ্চনত চাবা কিন্তু বহুত ইম্পৰ্টেন্ট এইটো লজিক লগাই দিব পাৰে 10 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে তলত দিয়া জাপানৰ দ্বীপসমূহৰ ভিতৰত কোনকেইটা বৃহত্তম ইয়াত কিছুমান জাপানৰ দ্বীপ দি দিছে আৰু ক'ব দিছে কি তোমাৰ আটাইতকৈ ডাঙৰ দ্বীপটো কোনটো জাপানৰ হেতু কৈছে এটো আছে আমাৰ হনচু 2 নম্বৰ হনচু 11 নম্বৰ কোৱেশ্চন চোৱা কি কৈছে তলত দিয়া ভাৰতৰ নদীবোৰৰ কোনটো পশ্চিম বাহিনী নদী তো এটো আছে আমাৰ নৰ্মদাটো কি হয় পশ্চিম বাহিনী নদী ইয়াত মই কি কৰিছো চোৱা তোমালোকে টুকা লিখি দিছো স্যাৰ টুকাত কি আছে চোৱা টুকাটোত পঢ়ি চোৱা টুকাত লিখি দিছে যে নৰ্মদা নদী ভাৰতৰ অন্যতম প্ৰধান পশ্চিম বাহিনী নদী যি আৰব সাগৰত পৰে যদি খুদে নৰ্মদা পশ্চিম বাহিনী নদী হয় কোনটো সাগৰত যায় কিনে পৰে আৰব সাগৰত পৰে লিখি দিবা আনহাতে চোৱা মহানদী কৃষ্ণা গংগা এইবিলাক পূব বাহিনী নদী হয় তো এক্সামত এমসিকিউ আহিব পৰা নাই যে পূব বাহিনী নদী কোনটো তলৰ মই ইয়াত পশ্চিম বাহিনী বুলি এটা কোৱেশ্চন লৈছো যদি পূব বাহিনী আহি যায় তেতিয়াহ'লে তোমালোকে মহানদী কৃষ্ণা আৰু গংগা তিনটা মনত ৰাখি থবা আৰু নৰ্মদা নদী যোনটো আছে এটো অন্যতম প্ৰধান হয় পশ্চিম বাহিনী নদী মানে এটাই যোনটো আৰব সাগৰত গৈ কিনে পৰে সো টুকাটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় 12 নম্বৰ কোৱেশ্চন চোৱা তলত দিয়াবোৰৰ কোনটো হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব এটো আছিল আমাৰ শংকু 3 নম্বৰ आंसर চোৱা ইয়াত টুকা আৰু এটা দি দিছো যে এক্সাৰ ড্ৰামলিন কেম হৈছে হিমবাহৰ অৱক্ষেপজনিত মানে অৱক্ষেপনৰ ফলত সৃষ্টি হোৱা অৱয়ব আনহাতে শংকু বা শৃংগ যোনটো আছে এটো ক্ষয় কাৰ্যৰ ফলত কি হয় সৃষ্টি হয় ক্ষয় কাৰ্য মানে হৈছে কি ক্ষয়জনিত বুজি পাইছা না তো যদি অৱক্ষেপজনিত হৈ যায় তে এক্সাৰ ড্ৰামলিন কেম এইকেইটা মনত ৰাখি থবা ইয়াৰ পৰা কিন্তু এমসিকিউ এটো টুকাৰ পৰা কিন্তু ফৰ্ম হ'ব পাৰে 12 নম্বৰ চোৱা তলত দিয়াবোৰক কোনটো হেউজগৃহ গেছ নহয় বুলি কৈছে তেটো আছিল আমাৰ সালফাৰ ডাই অক্সাইডটো হেউজগৃহ গেছ নহয় কাৰণ কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড এই গুটেকেটা হেউজগৃহ গেছ হয় কিন্তু সালফাৰ ডাই অক্সাইড যোনটো আছে এটা আমাৰ হেউজগৃহ গেছ নহয় এটাৰ টুকা আছে কি কাৰ্বন ডাই অক্সাইড মিথেন আৰু নাইট্ৰাছ অক্সাইড প্ৰধান মানে হেউজগৃহ গেছ হোৱা কলনা নাই এই তিনটা আমাৰ প্ৰধান হেউজগৃহ গেছ হয় বাট যোনটো সালফাৰ আছে আমাৰ সালফাৰ ডাই অক্সাইড এটো বায়ু প্ৰদূষক হলেও ই হেউজগৃহ গেছ নহয় এটো মনত ৰাখিব বহুত ইম্পৰ্টেন্ট এমসিকিউ আহিব পাৰে বুজি পাইছা না বলা নেক্সট কোৱেশ্চন আমি 14 নম্বৰ কি কৈছে যে মাটিকালি হিচাপে অচিনিয়া মহাদেশৰ দ্বিতীয় বৃহত্তম দেশখন হল তো মাটিকালি হিচাপত অচিনিয়া মহাদেশৰ দ্বিতীয় বৃহত্তম দেশ কোনখন হেতু কোৱা এটো আছিল আমাৰ পাপুয়া নিউগিনি মনত ৰাখিবা 4 নম্বৰ টুকা কি দিছো টুকাটো বহুত ইম্পৰ্টেন্ট এমসিকিউৰ কাৰণে মনত ৰাখিবা যে অচিনিয়া মহাদেশৰ অন্যতম মানে অচিনিয়া মহাদেশ বৃহত্তম দেশখন হল অষ্ট্ৰেলিয়া আৰু দ্বিতীয় বৃহত্তম দেশখন হল পাপুয়া নিউগিনি ইয়াত কোৱেশ্চনত কি দিছিলে যে মাটিকালি হিচাপে অচিনিয়া মহাদেশ দ্বিতীয় হয়না নাই তো দ্বিতীয় বৃহত্তম দেশখন হল পাপুয়া নিউগিনি যদি এইটো এমসিকিউ সুধি দিয়ে যে মাটিকালি হিচাপে অচিনিয়া মহাদেশ প্ৰথমটো কোৱা তেতিয়াহ'লে কি হৈ যাব आंसर অষ্ট্ৰেলিয়া হৈ যাব তো এটো মনত ৰাখিবা ইম্পৰ্টেন্ট হয় সো এনেকুৱাকে তাৰমানে এমসিকিউ ফৰ্ম কৰিছো তোমালোকৰ কাৰণে কি যাতে এটা কোৱেশ্চন তোমালোকৰ 3-4টা কোৱেশ্চন সময় থাকে বুজি পাইছা না আৰু তোমালোকৰ আগত মই কি কৰি দিছো 4 মাৰ্ক 5 মাৰ্ক আৰু 1 2 3 মাৰ্কৰ কোৱেশ্চন কিন্তু তোমালোকক অলৰেডি দি দিছো তো এইখিনি যেতিয়া তুমি পঢ়িবা ন তেতিয়া তোমালোকৰ বহুতখিনি কোৱেশ্চন তাত ওলাই যাব তাৰমানে তাৰ ভিতৰৰ পৰাই 4 মাৰ্কৰ কোৱেশ্চনটো ডাঙৰ হয় হা এক পেজ হয় ডাঙৰ তুমি গুটেখিনি পঢ়িছা তাৰ মাজৰ পৰা 2 মাৰ্কৰ কোৱেশ্চন আহি যাব পাৰে না কোৱা তেনেকুৱা তো মই যিমানখিনি দিছো এইখিনি কমপ্লিট কৰা ইয়াৰ বাহিৰে এটা কুৱেশ্চন এক্সামত নাই এটো মই গ্যাৰান্টি দি কৈ দিলো বুজি পাইছা আৰু এইটো এইখিনি যে ভিডিও মই কৰিলো এক্সামৰ পিছত তোমালোকক প্ৰুফ দেখাই দিম যে এইটোৰ বাহিৰে আহা নাই বুলি বলা আমি আগবাঢ়ো 15 নম্বৰ কোৱেশ্চন চোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ঘন জনবসতিপূৰ্ণ অঞ্চলটো ক'ব দিছে কোনটো হয় এটো আছিল আমাৰ 1 নম্বৰটোৱে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব অংশত অৱস্থিত হয় ক'ত অৱস্থিত এইটো অঞ্চলটো এইটোত বুজি পাইছা না তো নেক্সট কোৱেশ্চন কাণ্ডো সমভূমি অঞ্চলটো কোৱা কাণ্ডো সমভূমি অঞ্চলটো ক'ত আছে এটো আছিল আমাৰ 2 নম্বৰ মধ্য জাপান অঞ্চলত অৱস্থিত মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয়
17 নম্বৰ ভাৰতবৰ্ষৰ স্থলসীমাৰ মুঠ দৈৰ্ঘ্য হ'ল কিমান কোৱা মোৰ মতে কৈ আছে এইটো আহিছে এক্সামত বুজি পাইছে বহুত ইম্পৰ্টেণ্ট হয় এইটো বহুত ইম্পৰ্টেণ্ট হয় কোৱা কোনটো আছিল আমাৰ এইটো আছিল আমাৰ এইটো 15,200 কিলোমিটাৰ মনত ৰাখিবা কিন্তু বহুত ইম্পৰ্টেণ্ট হয় 18 নম্বৰ কি কৈছে যে বালিয়াৰি সৃষ্টি কৰা কাৰকটো হ'ল এইটো বালিয়াৰি হ'ব হা এইটো স্পেলিং মই লিখি দিছোঁ ইয়াত এইটো হ'ব কি আমাৰ এইটো হ'ব বালিয়াৰি ঠিক আছে যে বালিয়াৰি সৃষ্টি কৰা কাৰকটো হ'ল কোনটো কোৱা 4 নম্বৰ বতাহ 19 নম্বৰ কুৱেশ্যন যে চিৰ সেউজীয়া অৰণ্য থকা অঞ্চলটো হ'ল কোৱা কোনটো আছিল এইটো আছিল আমাৰ নিৰক্ষীয় অঞ্চল নেক্সট 20 নম্বৰ মাটিকালি হিচাপত তলৰ কোনখন মহাদেশ আটাইতকৈ ডাঙৰ এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ কাৰণে বুজি পাইছানে এইটো আহি থাকে এক্সামত এইটো এছিয়া মহাদেশ যোনটো আছে তোমালোকৰ এইটো সবচে ডাঙৰ হয় মাটিকালি হিচাপত এইটো মনত ৰাখি থবা 21 নম্বৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ কালি বুলি কৈছে চোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ তাৰমানে মুঠ কালি কিমান এইটো আছিলে আমাৰ 1 নম্বৰটোৱে শুদ্ধ 96 লাখ বৰ্গ কিলোমিটাৰ 22 নম্বৰ কুৱেশ্যন তলত দিয়া জাপানৰ দ্বীপকেইটাৰ ভিতৰত কোনটো মাটিকালি হিচাপত আটাইতকৈ ডাঙৰ চোৱা জাপানৰ দ্বীপ অলৰেডি এনেকুৱা কুৱেশ্যন আলোচনা কৰিছোঁ লাগি আছে মোৰ পিছফালে বুজি পাইছানে তো জাপানৰ আটাইতকৈ ডাঙৰ দ্বীপটোৰ কথাই কৈছে ইয়াতে তো এইটো আছিল আমাৰ হনচু এটা MCQ সিফালে মই দিছোঁ যে জাপানৰ আটাইতকৈ ডাঙৰ দ্বীপটো কোনটো এনেকুৱা তো ইয়াত মাটিকালি হিচাপত এনেকুৱা আহি যাব পাৰে তো আমাৰ কি হৈ যাব হনচু নেক্সট কুৱেশ্যন 23 যে পৃথিৱীৰ দেশসমূহৰ ভিতৰত মাটিকালি হিচাপত ভাৰতৰ স্থান কিমান কোৱা এইটো ইজি কুৱেশ্যন এইটো ইজি কুৱেশ্যন আৰু বহুত ইম্পৰ্টেণ্ট আৰু এইটো কুৱেশ্যন বহুত ষ্টুডেণ্টে ৰং কৰি থয় এক্সামত বুজি পাইছানে তো এইটো আছিল আমাৰ সপ্তম 7 নম্বৰত আছে নেক্সট কুৱেশ্যন 24 নিৰক্ষীয় অঞ্চলৰ অক্ষাংশৰ বিস্তৃতি হ'ল এইটো আছিলে আমাৰ 1 নম্বৰটোৱে কাৰেক্ট 10 ডিগ্ৰী উত্তৰৰ পৰা 10 ডিগ্ৰী কলৈ দক্ষিণলৈ বলা 25 নম্বৰ কুৱেশ্যনত কি কৈছে তলত দিয়াবিলাকৰ কোনটো জৈৱিক উপাদান চোৱা মই অজৈৱিক এটা কৰাইছিলোঁ জৈৱিক আৰু এইটোৰ 4 মাৰ্কৰ কুৱেশ্যন কোৱা 3 মাৰ্কৰ কুৱেশ্যন কোৱা অলৰেডি মই এইটো টপিকৰ ওপৰত দিছোঁ বহুত ইম্পৰ্টেণ্ট হয় এক্সাম অফ পিয়ৰ পৰা বুজি পাইছা তো যোনটো আছে এইটো হৈ যাব তোমাৰ জৈৱিক আৰু এই চোৱা শিলা আছে মণিক আছে পানী আছে হা এইবোৰ তোমাৰ অজৈৱিকৰ ভিতৰত এই টোকা মই এটা লিখি দিছোঁ চোৱা শিলা মণিক আৰু পানী যোনবিলাক আছে এইবিলাক অজৈৱিক উপাদান হয় কেৱল জীৱিত প্ৰাণীবোৰেহে জৈৱিক হয় মানে যোনবিলাকৰ প্ৰাণ আছে বুজি পাইছে এইবিলাকক তাৰমানে যোনবিলাকৰ কি থাকে প্ৰাণ থাকে হা যোনবিলাকৰ প্ৰাণ থাকে এইবোৰক জৈৱিক বুলি কোৱা হয় নেক্সট কুৱেশ্যন 26 তলৰ কোনটো অঞ্চলত বৃষ্টিপাত প্ৰধানকৈ শীতকালত হয় কোৱা কমেণ্ট সেকশনত কিন্তু জনাবা এইটো আছে আমাৰ এনসাৰ 3 নম্বৰ ভূমধ্যসাগৰীয় অঞ্চল নেক্সট কুৱেশ্যন 27 তলৰ কোনখন দেশত এপেলেঞ্চিয়ান পৰ্বত অৱস্থিত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 27টো এইটো আছে আমাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত তোমালোকে পাই যাবা এপেলেঞ্চিয়ান পৰ্বত তাৰপিছত চোৱা 28 ভাৰতৰ মাটিকালিৰ কথা সুধিছে এইটো হৈছে আমাৰ 3.28 নিযুত বৰ্গ কিলোমিটাৰ 1 নম্বৰটোৱে কাৰেক্ট নেক্সট কুৱেশ্যন তলত দিয়াবোৰৰ কোনটো ক্ষয়জনিত অৱয়ৱৰ কথা চোৱা এনেকুৱা কুৱেশ্যন কিন্তু আহি আছে আৰু তোমালোকৰ ফাৰ্ষ্ট যোনটো MCQ আহিব এক্সামত হা HS চেলচিয়াছ যোনটো তোমালোকৰ ফাৰ্ষ্ট MCQ আহিব হা তাত তোমালোকে এনেকুৱা কুৱেশ্যন পাবা চেম অপশ্যন উল্টা আহিব পাৰে কিন্তু অপশ্যন মই 3টা মান লৈ আহিছোঁ এনেকুৱা কুৱেশ্যন তাৰ মাজৰ পৰা অপশ্যন তোমালোকে পাই যাবা তো তোমালোকে এইটো কৰি আহিব পাৰে একেবাৰে ইজি কুৱেশ্যন হয় তো এইটো তোমালোক হৈ যাব অমল উপত্যকা নেক্সট কুৱেশ্যন কংগো নদী অৱবাহিকা ক'ত অৱস্থিত সো কংগো নদী যোনটো অৱবাহিকা আছে এইটো ক'ত অৱস্থিত হয়
এইটো আছিল আমাৰ আফ্ৰিকাত। নেক্সট, তলত দিয়া অংশবোৰৰ কোনটোক কোঙ্কণ উপকূল বুলি কোৱা হয়? এইটো হৈছে আমাৰ 4 নম্বৰটো কাৰেক্ট, মুম্বাই আৰু মাংগালোৰৰ মাজত। বুজি পাইছানে? বলা 32 কি কৈছে? শীতকালত কৰা কৃষিক কি শস্য বুলি কোৱা হয়? শীতকালত কৰা কৃষিক কি শস্য বুলি কোৱা হয়? এইটো হৈছে খ নম্বৰ মানে 2 নম্বৰটো ৰবি শস্য। 33 কুৱেশ্যন কি কৈছে? পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন? পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন? এটি হৈছে আমাৰ অচিনিয়া মহাদেশ। ডাঙৰটো আমি কৈ দিলোঁ, ডাঙৰটো কি আছিলে? এছিয়া আছিলে, হয় না নাই? ডাঙৰটো কি আছিলে? এছিয়া আছিলে। আৰু তোমাক কুৱেশ্যনত অলৰেডি দি দিছোঁ, 1 মাৰ্কৰ কুৱেশ্যন কিছুমান প্ৰভাইড কৰিছোঁ তোমাক অলৰেডি আগত। তাত মই দি দিছোঁ ছেকেণ্ড বৃহত্তম কোন আছিলে, এইটো এক্সামত সোধে। বলা 34 নম্বৰ কুৱেশ্যনটো কি কৈছে? যে এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে? চ' দুটা মহাদেশ হয়নে নাই? এছিয়া আৰু আফ্ৰিকা দুটা মহাদেশ হয়। এই দুটা কোনটো সাগৰে পৃথক কৰিছে, মানে ডিভাইড কৰি পেলাইছে, সেইটো কোৱা। এইটো আছিলে আমাৰ লোহিত সাগৰ, মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত? যোনটো ফকলেণ্ড দ্বীপ আছে এইটো কোনটো মহাসাগৰত অৱস্থিত? এইটো আছিলে আমাৰ আটলান্টিক মহাসাগৰ। নেক্সট, এইটো ইম্পৰ্টেণ্ট, কিন্তু বহুত ইম্পৰ্টেণ্ট, মানে বহুত ইম্পৰ্টেণ্ট। চোৱা 2011 চনৰ লোকপ্ৰিয় অনুসৰি ভাৰতৰ নগৰীয়া জনসংখ্যাৰ হাৰ কিমান? 2011 চনৰ লোকপ্ৰিয় অনুসৰি ভাৰতৰ তাৰমানে নগৰীয়া জনসংখ্যাৰ হাৰৰ কথা সুধিছে। এটা হৈছিলে আমাৰ গ নাম্বাৰ 3 নম্বৰ 31.16%। ঠিক আছে, চ' ইয়াত মই এটা টোকা দি দিছোঁ যোনটো বহুত ইম্পৰ্টেণ্ট হয়। এই দুটা পইণ্টে তোমালোকে মনত ৰাখিবা। চ' 1991 চনত ভাৰতৰ নগৰীয়া জনসংখ্যা আছিল কিমান? 25.7%। 2011 চনত এই হাৰ বৃদ্ধি পাই 31.16 ইমান পাৰ্চেণ্ট হৈ গৈছে, চাইছানে? তো এইটোৰ পৰা MCQ ফৰ্ম হ'ব পাৰে, বহুত ইম্পৰ্টেণ্ট। নেক্সট চোৱা 37, তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ? মানে ৰিইউজেবল, মানে আমি ইয়াক পুনৰাই ব্যৱহাৰ কৰিব নোৱাৰি। অনৱীকৰণযোগ্য সম্পদ কোনটো আছিলে? এইটো আছিলে আমাৰ 4 নম্বৰ কয়লা। নম্বৰ কুৱেশ্যন, হিমবাহৰ খহন কাৰ্যৰ ফলত সৃষ্টি হোৱা উপত্যকাৰ আকৃতি কেনেকুৱা? এইটো আছিলে আমাৰ ইউ আকৃতি। 39, তলৰ কোনটো অৰ্থনৈতিক ভূগোলৰ এটি শাখা? এইটো বহুত ইম্পৰ্টেণ্ট হৈছে। অৰ্থনৈতিক ভূগোলৰ শাখা কেইটা বুজি পাইছা? তলৰ কোনটো কোৱা? 39ৰ এইটো হৈছে আমাৰ কৃষি ভূগোল। 40 নম্বৰ, যে মৰুভূমিত বতাহৰ খনন কাৰ্যৰ ফলত সৃষ্টি হোৱা কাঠফুলা, চাইছানে? কাঠফুলাৰ দৰে শিলাখণ্ডক কি বোলে? এটা হৈছে আমাৰ ইয়াৰদাং বা কাঠফুলা শিলা। 41, অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু কি? এইটো আছিলে আমাৰ মানুহৰ উৎপাদনমূলক কাৰ্যকলাপ। নেক্সট 42 নম্বৰ, পৃথিৱীৰ সৰ্ববৃহৎ মৰুভূমি কোনখন? পৃথিৱীৰ আটাইতকৈ ডাঙৰ তাৰমানে মৰুভূমিৰ কথাটো সুধিছে, কোনটো? এইটো হৈছে আমাৰ সাহাৰা মৰুভূমি, গ নম্বৰ। 43 নম্বৰত কি হৈছে? যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান প্ৰাকৃতিক বিভাগ কেইটা? আৰু এইটোত অলৰেডি মই তোমালোকক 3, 4, 5 মাৰ্কৰ কুৱেশ্যনছ ইয়াৰ পৰা এইটো টপিকত দি দিছোঁ। এইটো বহুত ভালকৈ চাবা, HSLCৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এইটো টপিক। এই প্ৰাকৃতিক বিভাগ কেইটা লিখিব আহে, আৰু যিকোনো এটা বিভাগৰ বিষয়ে তাৰ কেৰেক্টাৰিষ্টিক্স মানে প্ৰপাৰ্টি কেইটা লিখিব দিয়ে, বৈশিষ্ট্য। এইটো আছিলে আমাৰ কোনটো? 4টা, মনত ৰাখিবা এইটো। নেক্সট কুৱেশ্যন 44, যে পৃথিৱীৰ সৰ্ববৃহৎ আৰু সৰ্বোচ্চ মালভূমি কোনখন? সৰ্ববৃহৎ হ'ব লাগিব আৰু সৰ্বোচ্চ হ'ব লাগিব, মানে বহুত ডাঙৰ, বুজি পাইছা? ওপৰ পিনে হাইটত ডাঙৰ আৰু এনেকৈ তোমাৰ যোনটো এৰিয়া আছে সেইটো ডাঙৰ। এইটো কোনটো মালভূমি আছিলে কোৱা? এইটো আছিলে তোমাৰ
পামিৰ মালভূমি। নেক্সট কুৱেশ্যন 45 ইউৰোপৰ আটাইতকৈ দীঘল নদীখনৰ নাম ক'ব দিছে, কোৱা। এইটো আছিলে আমাৰ বলগা। ঠিক আছে, এতিয়া চোৱা এইখিনি যে তোমালোক মই MCQ কৰালোঁ, ইয়াত মই এনচাৰ সহকাৰে দি দিছোঁ। তো এতিয়া তোমালোকে কিছুমানে চাগে লেপটপৰ পৰা তোমালোকে PDF ওলাব বিচাৰিবা যে ছাৰ আমি PDF ক'ত পাম, সেইখিনিতো আপুনি নকৰে। তো চোৱা আগতে মই অলৰেডি কৈ দিছোঁ যে চেনেলৰ যোনটো আমাৰ ডেছক্ৰিপশ্যন আছে তাত যাবা, তোমালোকে যাই কিনে তোমালোকে চাবা লিংক চাবা, টেলিগ্ৰাম চেনেলৰ লিংক চাবা আৰু হোৱাটছআপ চেনেল যিকোনো এটা তোমালোকে ক্লিক কৰিবা। যদি তোমালোকে হোৱাটছআপ চেনেলটোত ক্লিক কৰা তেতিয়াহ'লে এনেকুৱা পেজত গুচি যাবা। চাইছানে ইয়াত DL ইনষ্টিটিউট বোলে আমাৰ চেনেলটোৰ নাম লিখা আছে আৰু ইয়াতে এনেকৈ তোমাৰ ইয়াৰ ডিছক্ৰিপশ্যন পাবা হোৱাটছআপ চেনেলত। তো এইটোত যাবা, ইয়াতে তোমালোকে আগতেও যোনখিনি মই ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি প্ৰভাইড কৰিছোঁ 4 মাৰ্কৰ 5 মাৰ্কৰ 1 2 3 মাৰ্কৰ সেইখিনিতো PDF তাত অলৰেডি আপলোড কৰাই আছে। প্লাছ আজি যে হৈ গ'ল ক্লাছটো MCQ যিখিনি আজি মই তোমালোকক দিলোঁ সেইখিনি মই ইয়াতে আপলোড কৰি দিম, তোমালোকে তাৰ পৰা লিখি ল'বা বা তোমালোকে লেপটপৰ পৰা এইটো প্ৰিণ্ট আউট ওলাই ল'বা। যদি তোমালোকে টেলিগ্ৰাম চেনেলত যোৱা তেতিয়াহ'লে টেলিগ্ৰাম চেনেলবোৰ তোমালোকে এনেকুৱা দেখা পাবা তোমালোকে বুজি পাইছা। DL ইনষ্টিটিউট বুলি লিখা আছে, DL ইনষ্টিটিউট এটা লাভৰ আৰু এটা বুক আৰু এটা পেনৰ এনেকৈ ইমজি দিয়া আছে এইটো। তো চাগে এইখিনি বুজি পালা, ক'ত নোটছখিনি পাবা তোমালোকে, এইখিনি মই তোমালোকক দেখাই দিলোঁ। তাৰপিছত চোৱা ইয়াতে মই কিবা ইম্পৰ্টেণ্ট অলপমান তোমালোকে ভিডিঅ' চোৱা, লাইক নকৰা, কমেণ্ট নকৰি নজনোৱা যে ছাৰ কেনেকুৱা হ'ল ভিডিঅ'টো। চোৱা তোমালোকে ছাবস্ক্ৰাইব কিয় কৰিবা আমাৰ চেনেলটো। চোৱা এক্সামৰ বাবে 100% সাজু হ'বলৈ আমাৰ চেনেল তাৰমানে তোমালোকে ছাবস্ক্ৰাইব কৰক, বুজি পাইছে। ইয়াত তোমালোকৰ তাৰমানে সম্পূৰ্ণ চিলেবাছ তোমালোক কমপ্লিট কৰাই দিয়া হ'ব এক্সামৰ আগতে। তাৰপিছত চোৱা ক্লাছ 10ৰ MCQৰ মানে স্মাৰ্টেষ্ট ট্ৰিক জানিবলৈ এতিয়াই ছাবস্ক্ৰাইব কৰক। স্মাৰ্টেষ্ট ট্ৰিক মানে তোমালোকে যিমানখিনি গোটেই মেথামেটিক্স কোৱা, তোমালোকৰ যে মেথামেটিক্স আছে তাত যে MCQ আহে 45টা, সেইখিনি যে তোমালোকে এই ডাঙৰ অংকবিলাক কৰা সেইবোৰ কৰিব নালাগে। ইয়াত তোমালোকে শ্বৰ্ট ট্ৰিকত মই MCQ তোমালোকক কৰাই দেখাই দিম কেনেকৈ কৰিব লাগে। এটা অলৰেডি মই কালি এটা শ্বৰ্টছ মই আপলোড কৰিছোঁ, তাত তোমালোকে চাবা এটা লুডু গুটিৰ যে আছিলে সেইটোত শ্বৰ্ট ট্ৰিক লগাই কিনে 30 ছেকেণ্ডত কৰি পেলাইছোঁ। তোমালোকে এইটো মুখতে কৰিব পাৰিবা, এতিয়া শিকি যাবা, বুজি পাইছা। তো এইখিনি প্ৰথমতে আমি কেইদিন পিছত লৈ আহি আছোঁ, নতুন বেটছ লৈ আহিম আমি তোমালোকৰ কাৰণে। তাতে শ্বৰ্ট ট্ৰিকৰ কেনেকৈ আমি MCQ কৰিব পাৰি সেইখিনি আমি ডিছকাশ্যন কৰিম, এইটো পিছত চাম বাৰু। প্ৰথমতে তোমালোকে এইটো চোৱা, ইম্পৰ্টেণ্ট কুৱেশ্যনছ মিছ নকৰিবলৈ ছাবস্ক্ৰাইব কৰি থাকক আৰু এক্সামৰ কাৰণে ৰেডি থাকক। তোমালোকে অলৰেডি জানাই মই দিয়াখিনি কমন সেইখিনি এক্সামত আহি যায় ডাইৰেক্ট, তোমালোকে অলৰেডি এইটো গম পায়ে গৈছা। তো এইখিনিৰ কাৰণে চোৱা মই 3টা লাইন তোমালোকৰ কাৰণে লিখি লৈ আহিছোঁ। সেইকাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা তোমাৰ বন্ধু বান্ধৱীসকললৈ, এটা কমেণ্ট দিবা, ধুনীয়া কমেণ্ট যে ছাৰ চেনেলটো তাৰমানে আপোনালোকৰ চেনেলটো বনাই কিনে মানে বহুত হেল্প হৈছে নে কি হৈছে সেইখিনি ক'বা অলপমান, বুজি পাইছা। যে ছাৰ কুৱেশ্যনখিনি আহিছে এক্সামত, বুজি পাইছা, সেইখিনি ক'বা, অহা নাই সেইখিনিও কৈ দিবা। যদি ভিডিঅ'টো ভাল লগা নাই সেইখিনিও কৈ দিবা, আমি ইম্প্ৰুভ কৰিবলৈ ট্ৰাই কৰিম, বুজি পাইছানে। আৰু তোমাৰ হেণ্ডৰ এটা ধুনীয়া হেণ্ডৰ তোমালোকে এটা ধুনীয়াকৈ এটা ইয়াতে লাইক দি দিবা, বুজি পাইছানে। আৰু এই যে বেল আইকনটো এইটো তোমালোকেতো প্ৰেছ কৰি থবা। তো এতিয়া এইখিনি তোমালোকে চাগে বুজি পালা। নেক্সট চোৱা কি আছে তোমালোকৰ কাৰণে, এটা গিফ্ট হ'ব চাগে তোমালোকৰ কাৰণে। চোৱা, ৱাও, থেংক ইউ। কি হ'ল, থেংক ইউ। তো আশা কৰিছোঁ তোমালোকে MCQখিনি বুজি পালা। এতিয়া চোৱা 3টা কুৱেশ্যন তোমালোকে চাব পাৰা, মই কৈ দিছোঁ। চোৱা তোমালোকৰ অৱনমন যে আছিলে, অৱনমন, সেই অৱনমনটো কি হয় সেইটো চাবা। তাৰপিছত নিৰ্বনীকৰণ যে আছিলে, নিৰ্বনীকৰণ কি 1 মাৰ্কৰ কাৰণে আহি থাকে, এইটো চাবা। তো এই 2টা কুৱেশ্যন তোমালোকে চাগে মই দিয়া নাছিলোঁ আগৰ ভিডিঅ'টোত, তো তোমালোকে 2টা কুৱেশ্যন পঢ়ি থবা যে অৱনমন কাক বোলে, নিৰ্বনীকৰণ কি, 2টা ডেফিনেশ্যন, বুজি পাইছা। তো এইখিনিতে আমি কেইটা ক্লাছ লৈছোঁ, 4টা ক্লাছ লৈছোঁ, 4টা ক্লাছ। তো প্ৰথমতে আমি ফাৰ্ষ্ট ক্লাছত কি কৰিছোঁ, যোনটো আমাৰ ইণ্ডিয়ান মেপ আছিলে, ইণ্ডিয়ান মেপ, সেই মেপখন তোমালোকক ধুনীয়াকৈ মই বুজাই দিছোঁ। ছেকেণ্ড ক্লাছত আমি 1 2 3 মাৰ্কৰ যোনখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন জিঅ'গ্ৰাফী সেইখিনি দি দিছোঁ। থাৰ্ডত আমি কি কৰিছোঁ, 4 5 মাৰ্কৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি তোমালোকক দি দিছোঁ।
আৰু তোমালোকৰ আজি মই কি কৰিলোঁ MCQ কৰাই দিছোঁ 45টা তো চোৱা তোমালোকৰ কমপ্লিট জিঅ'গ্ৰাফি চিলেবাছ যোনটো আছে সেইটো কমপ্লিট হৈ গ'ল নাই কোৱা কমপ্লিট হৈ গ'ল নাই কোৱা তোমালোকৰ জিঅ'গ্ৰাফি হেক তো যেতিয়ালৈকে তোমালোকৰ তাৰমানে HSLC হ'ব ধৰি লোৱা 2027 হওক 2028 হওক তোমালোকে এইখিনি ভিডিঅ' চাই কিনে এক্সাম দিব পাৰা ইয়াৰ বাহিৰত পেপাৰ নাহে 4টা ভিডিঅ'ত পুৰা জিঅ'গ্ৰাফিৰ ইম্পৰ্টেণ্টখিনি দি দিছোঁ সেইখিনি লোৱা প্ৰিণ্ট আউট ওলোৱা ধুনীয়াকৈ কুৱেশ্যনখিনি লিখা বহীত বা তুমি কেনেকৈ পঢ়া সেইখিনি কৰা এনচাৰখিনি ধুনীয়াকৈ তোমালোকে পঢ়ি লোৱা তাৰ বাহিৰত পেপাৰ নাহে মনত ৰাখিবা ইণ্ডিয়ান মেপটো ধুনীয়াকৈ চাবা 1 2 3 মাৰ্কৰ ইম্পৰ্টেণ্ট কুৱেশ্যন দি দিছোঁ 4 5 মাৰ্কৰ ইম্পৰ্টেণ্ট কুৱেশ্যন দি দিছোঁ আৰু MCQখিনিও আজি কৰাই দিলোঁ তো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে তোমালোকে এটা কমেণ্ট কৰি জনাবা ভিডিঅ'টো কেনেকুৱা লাগিল তো আজি এইখিনিতে সামৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে তোমালোকক বহুত বহুত ধন্যবাদ আৰু মই বিদায় লৈছোঁ আজি ক্লাছটোৰ পৰা থ্যাংক ইউ so much